নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 6 মে দিন বুধবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছোঁ আজি ৰাতিপুৱাৰ এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। হয়, আপোনালোকে ঠিকেই শুনিছে, যিহেতু বিজেপি চৰকাৰ ৰাজ্যত আহিছে, গতিকে ৰাজ্যত এতিয়া পুনৰ উচ্ছেদ চলিব। সাজু হওক, আপোনালোকে বেদখলকাৰী যিসমূহ মানুহ আছে তেওঁলোকে সাজু হওক। ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ মন্তব্য কৰিছিল, গতিকে এই প্ৰতিশ্ৰুতি দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো বেদখলকাৰীক হাৰি যাবলৈ নিদিয়াৰ হুংকাৰ। যিমান চৰকাৰী বেদখল ভূমি আছে সকলো বেদখল মুক্ত কৰা হ'ব বুলি মন্তব্য হিমন্তৰ। চৰকাৰ গঠনৰ পিছতেই আৰম্ভ এইবাৰ কাম। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰিব এইবাৰ ৰাজ্য অথবা বিজেপি চৰকাৰে। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব। এইবাৰ 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চাকৰি, হিমন্ত বিশ্ব শৰ্মাই ক'লে। পৰৱৰ্তী খবৰ, মুছলমানৰ ভোট কৰ্তনে আনিলে বিজেপি চৰকাৰ। এইবাৰ মুছলমানৰ ভোট কৰ্তনে চৰকাৰ সলনি কৰিছে বুলি মন্তব্য কৰিছে একাংশই। সংখ্যালঘুৰ ভোট কৰা হৈছিল সিঁচৰিত। সংখ্যালঘু ভোটক বিশেষভাৱে টাৰ্গেট কৰি ৰণনীতি কৰি হৈছে। 15 বছৰে বংগ শাসন কৰা TMCৰ সংখ্যালঘু হৈছে পৰিণত। মালদিহি, মুৰ্ছিদাবাদ, উত্তৰ দিনাজপুৰ আদি টাৰ্গেট আছিল বিজেপিৰ। মুছলমান বহুল জিলাত বহুত চিটত হৈছিল তৃণকোণীয়া প্ৰতিদ্বন্দ্বিতা। হুমায়ুন কবিৰৰ দৰে স্থানীয় নেতাসকলে সমীকৰণ সলনি কৰিছিল। পৰৱৰ্তী খবৰ, নাচুৰ বান্দা মমতা। এইবাৰ যিহেতু পশ্চিমবংগত মমতা বেনাৰ্জী পৰাস্ত হৈছে, পৰাস্ত হোৱাৰ পিছত পৰাজয়ৰ পাছতো পদত্যাগ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে। নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি পৰাস্ত কৰা হৈছিল বুলি মমতাক মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি এই ষড়যন্ত্ৰ কৰিছে। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে মিলি EVM খেলি মেলি কৰিছিল বুলি মন্তব্য মমতা বেনাৰ্জীৰ। মোৰ জীৱনত এনেকুৱা লেতেৰা ৰাজনীতি কেতিয়াও মই কৰা নাছিলোঁ বুলি মন্তব্য কৰিছে। পৰাজয়ৰ পাছতো পদত্যাগ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে। আমাক আকৌ মুখ্যমন্ত্ৰী লাগে। মুছলমান জনতাৰ মুকলি সমৰ্থন। তেওঁলোকে ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমাক আকৌ লাগে। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ, কিয়নো বিজেপিয়ে অৰুণোদয় 10,000 টকা চাউল দি আছে। এনেদৰে মন্তব্য কৰিছে একাংশ মুছলমান লোকসকলে। আমি বিজেপিক বহুত ভাল পাওঁ, আমি বিজেপিৰ লগত আছোঁ, অৰুণোদয় দি যাব। আপোনালোকে কেৱল অৰুণোদয় দি যাব, আমি বিজেপিৰ লগত আছোঁ। কংগ্ৰেছৰ আগৰ ভুলৰ বাবেই বিজেপিয়ে উচ্ছেদ কৰি আছে মন্তব্য বুলি কৰিছে ৰাইজৰ জনতাই। বিজেপিৰ অভূতপূৰ্ব সফলতাৰ পাছতে মুছলমানৰ মুকলি সমৰ্থন জনাইছে। পৰৱৰ্তী খবৰ, এবাৰ মুছলমানৰ হেঁচা 30 বছৰ ধৰি বন্ধ হৈ থকা এখন মন্দিৰ পুনৰ মুকলি কৰাৰ আহ্বান জনাইছে। মন্দিৰ মুকলিৰ একশ্যন লৈছে বিজেপি চৰকাৰ। অভূতপূৰ্ব জয়ৰ পাছতে একশ্যন মোডত দেখা পোৱা গৈছে ৰাজ্য চৰকাৰ। বংগত 30 বছৰ ধৰি বন্ধ হৈ থকা মন্দিৰ পুনৰ মুকলি কৰাৰ নিৰ্দেশ। মুছলমানৰ হেঁচাত পৰিতলা ওলমাই দিয়া হৈছিল। মন্দিৰ খুলিলে তেজৰ নৈ বৈ যাওঁ বুলি ধমক দিছিল মুছলমানে। মুছলমান অধ্যুষিত অঞ্চলটোত একাংশ লোকে দিছিল এক ধমক। কেৱল দুৰ্গা পূজা আৰু লক্ষ্মী পূজাৰ সময়তে খুলি দিছিল মন্দিৰটো।